নমস্কাৰ মই মধুস্মিতা মোৰ ইউটিউব চেনেল আত্মস্তলৈ আপোনালোকক আকৌ এবাৰ স্বাগতম জনালো আজিৰ ভিডিঅ'টোত লৈ আহিছো ইণ্ডিয়ান হিষ্ট্ৰী পাৰ্ট 2 অলৰেডি পাৰ্ট 1 বনোৱা হৈ গৈছে লগতে আসাম জিকে কাৰেন্ট এফেয়াৰ্স ইণ্ডিয়ান পলিটিৰ বিভিন্ন ধৰণৰ ভিডিঅ'ছ প্ৰস্তুত কৰা হৈছে ডেসক্ৰিপচন বক্সত আপোনালোকে লিংকবোৰ পাই যাব সেই ভিডিঅ'ছসমূহ চাবলৈ নাপাহৰিব আহকচোন আজিৰ ভিডিঅ'টো আৰম্ভ কৰো আজি ভিডিঅ'ৰ প্ৰথমটো প্ৰশ্ন হু ৰট দা বায়োগ্ৰাফি অফ আকবৰ আকবৰনামা আকবৰৰ জীৱনী আকবৰনামা কোনে লিখিছে উত্তৰটো Abul Fazl. Question number 2. Who had completed the construction of Qutub Minar? Qutub Minarer construction বা নিৰ্মাণ কাৰ্য কোনে সম্পূৰ্ণ কৰিছিল? উত্তৰটো হৈছে ইলতুমিছ। এইখিনিতে জানি থোৱাৰ প্ৰয়োজন আছে। কুতুব মিনাৰৰ construction পুনঃপ্ৰথমে আৰম্ভ কৰিছিল কুতুবুদ্দিন আইবাকে। Question number 3. What is the real name of Birbal? বিৰবলৰ প্ৰকৃত নাম কি হয়? উত্তৰটো হৈছে মহেশ দাস ব্ৰহ্মভট্ট। Question number 4. Who is known as the Napoleon of India? ভাৰতৰ নেপোলিয়ন হিচাপে কাক জনা যায় উত্তৰটো হৈছে সমুদ্ৰগুপ্ত Question number 5 Who was the ruler of Delhi when Babur attacked India যেতিয়া বাবৰে ভাৰতক আক্ৰমণ কৰিছিল তেতিয়া দিল্লীৰ ৰুলাৰ বা দিল্লীৰ শাসক কোন আছিল উত্তৰটো হৈছে ইব্ৰাহিম লোধি Question number 6 The national song of India Bande Mataram was first published in which novel in 1882 1882 চনত ভাৰতৰ ৰাষ্ট্ৰীয় সংগীত বন্দে মাতৰম পুনঃপ্ৰথমবাৰৰ বাবে কোনখন উপন্যাসত প্ৰকাশিত হৈছিল উত্তৰটো হৈছে আনন্দমঠ Question number 7 Who is the author of the book Raja Charita Manas বুকখনৰ বা গ্ৰন্থখনৰ লেখকৰ নাম কি হয় উত্তৰটো হৈছে তুলসীদাস Question number 8 Which battle gave East India Company the right to collect of revenue in India for the first time পুনঃপ্ৰথমবাৰৰ বাবে কোনখন যুদ্ধই ইষ্ট ইণ্ডিয়া কোম্পানীক অধিকাৰ প্ৰদান কৰিছিল যাতে তেওঁলোকে ৰেভিনিউ বা কৰ ভাৰতৰ পৰা সংগ্ৰহ কৰিব পাৰে উত্তৰটো হৈছে বেটল অফ বাক্সা Question number 9 Who had founded Arya Samaj in 1875 1875 চনত কোনে আৰ্য সমাজ প্ৰতিষ্ঠা কৰিছিল উত্তৰটো হৈছে দয়ানন্দ সৰস্বতী Question number 10 Which viceroy of India take the decision of a partition of Bengal কোনজন ভাৰতীয় ভাইসৰয় বা ৰাজপ্ৰতিনিধিয়ে বংগ বিভাজনৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল উত্তৰটো হৈছে লৰ্ড কাৰ্জন আৰু এই বংগ বিভাজন হৈছিল 1905 চনত অৰ্থাৎ 1905 Question number 11 Who wrote the book Ain-e-Akbari or the Constitution of Akbar কোনে Ain-e-Akbari বা Constitution of Akbar নামৰ কিতাপখন লিখিছিল উত্তৰটো হৈছে আবুল ফজল Question number 12 Who built the famous Shalimar Bagh of Srinagar শ্ৰীনগৰৰ জনপ্ৰিয় শালিমাৰ বাগ কোনে প্ৰতিষ্ঠা কৰিছিল উত্তৰটো হৈছে জাহাংগীৰ Question number 13 Which Mughal emperor is also known as Alamgir কোনজন মোগল সম্ৰাট আলমগীৰ হিচাপেও জনা যায় উত্তৰটো হৈছে ঔৰংজেব Question number 14 Who was the first Mughal emperor to enforce Sharia law in India ভাৰতত Sharia law বা আইন এনফোৰ্স কৰা বা কাৰ্যকৰী কৰা প্ৰথমজন মোগল সম্ৰাট কোন আছিল উত্তৰটো হৈছে ঔৰংজেব এতিয়া আহিছো আজি ভিডিঅ'টোৰ একেবাৰে শেষৰটো প্ৰশ্নলৈ Question number 15 Delhi's only lady ruler Razia Sultana belongs to which dynasty দিল্লীৰ একমাত্ৰ মহিলা শাসক ৰাজিয়া সুলতানা কোনটো বংশৰ হয় উত্তৰটো হৈছে স্লেভ ডাইনেষ্টি অৰ্থাৎ